হেল্ল' গাইজ, তো আজি কথা পাতিম ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। এই ৰঘুপতি চিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত কথা পাতিম। আৰু লগতে চিনেমাখন কেনেকুৱা ধৰণৰ হয় তাৰ ওপৰতো কথা পাতিম। আপোনালোকে বহুত দিন যদি অসমীয়া চিনেমা চোৱা নাই, প্লিজ এবাৰ এখন ৰঘুপতিখন চাই আহিব। ওৱান অফ দ্য বেষ্ট মুভি, আপোনাক 1%ও বৰিং হ'ব নিদিয়ে। ফুল একশ্যন কমেডি লগতে আপোনাৰ সম্পূৰ্ণ ৰোমাঞ্চ, অল এভৰিথিং পইচা অচুল চিনেমা হয় এখন। চ' এতিয়া কথা পাতিম চিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। ফাৰ্ষ্ট ডে কালেকশ্যন 17 lakhs rupees, second day collection 38.8 lakhs rupees, third day collection 41.7 lakhs rupees, fourth day collection 43 lakhs rupees, fifth day collection 65 lakhs rupees. Sixth day collection to officially declare দিয়া নাই যদিও 17 lakhs plus চিনেমাখনৰ কালেকশ্যন কৰিছে। আপোনালোকে এতিয়ালৈকে যদি মুভিখন চোৱা নাই, প্লিজ এবাৰ হলত গৈ চাই আহিব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।